হেল্ল' গাইজ, আজি আমি ভণ্টি মই গৈ আছোঁ অলপ মোনালৈ। দেখিছে ক'ত গৈ আছোঁ দেখাই আছোঁ। এফালে দেখক ধানবোৰ ইমান ধুনীয়াকৈ পকি আছে, তো কাটিব হ'ব আৰু কেইদিনমানৰ পিছত। পিছে আপোনালোকৰ ফালে ধান কাটিছেনে নাই? আৰু এতিয়া দেখক আমি দুজনী গৈ আছোঁ এফালে গাঁৱৰে খুৰী, এফালে ভণ্টি ক'ৰবাত যায়। তো আমি আহি ক'লা কচু কাটি আছোঁ, ষ্টাৰ্ট কৰিলোঁ আৰু কাটি লাহে লাহে দুইজনী। এফালে ময়ো কাটি আছোঁ। দেখিছে ক'লা কচু কোনে কোনে খাই ভাল পায়নো? প্লিজ কমেণ্টত ক'বচোন। একচুৱেলি ক'লা কচুটো চবৰে প্ৰিয় হয় ন, তো আমি মানে ইমান দিন খোৱা নাই, তো আজি ভাবিলোঁ এপাক কাটি আনো। মন গৈ আছিলে খাবলৈ, তো এইফালে ভণ্টিও কাটি আছে আৰু বা আমাৰ ছোৱালী একদম। তাৰপৰা দেখক এইফালে আকৌ গাঁৱৰ খুৰী দুজনীও আহিলে কাটিলে। তাৰপিছত আহি ভণ্টি দুজনী অলপ ফটো উঠি আছিলে। আমাৰো এই মোনা ভৰাই ল'লোঁ আৰু কচু ঠাৰিবোৰ। এতিয়া আমি দুইজনী ঘৰত যাবলৈ ওলালোঁ। দেখক আমাৰ বাইদেউ একদম ঘৰত যাবলৈ ষ্টাৰ্ট কৰিছে। এফালে ময়ো আজি গৈ আছোঁ।